নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সবকে শৰীফ ক্ৰিয়েশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। তোমালোকে হয়তো বহুতে জানা যে সেৱাৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছিল যে 15 তাৰিখৰ পৰা সেৱা ৱেবছাইটত ষ্টুডেণ্টসকলৰ বাবে বিশেষকৈ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টসকলৰ বাবে এটা এপ্লিকেশ্যন মুকলি কৰিব, যাৰ জৰিয়তে তোমালোকে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব পাৰিবা। যিসকল ছাত্ৰছাত্ৰীয়ে 2020 বৰ্ষত মেট্ৰিক পৰীক্ষা পাছ কৰিছে আৰু এইবাৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব বিচাৰে, সেইসকল ছাত্ৰছাত্ৰীৰ বাবে এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ একেদিৰে চাই থাকা। তাৰ কাৰণে তোমালোকে যিকোনো এটা ব্ৰাউজাৰত যাবা আৰু চাৰ্চ বাৰত চাৰ্চ কৰিবা sevaonline.org। চাৰ্চ কৰাৰ পিছত সেৱাৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেইটো খোল খাই আহিব। সো তোমালোকে ইয়াতে স্ক্ৰল ডাউন কৰিবা। স্ক্ৰল ডাউন কৰাৰ পিছত তলতে দেখা পাবা যে অন্বেষণ অনলাইন পৰ্টেল ফৰ এডমিশ্যন টু ক্লাছ 11 বুলি এটা কুইক লিংক অপেন হৈছে। তোমালোকে ইয়াতে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰাৰ পিছত আৰু এটা পেজ খোল খাব। সো তোমালোকে দেখা পাইছা যিটো অন্বেষণ এইটোৰ অফিচিয়েল যিটো পেজ আছে সেইটো খোল খাইছে। ইয়াতে লিখা আছে অনলাইন পৰ্টেল ফৰ ছাবমিশ্যন অফ এপ্লিকেশ্যন ফ্ৰম হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ। সো ইয়াতে তোমালোকে দুটা নোটিছ দেখা পাইছে। এটা হৈছে পৰ্টেল ফৰ ৰেজিষ্ট্ৰেশ্যন অফ ইনষ্টিটিউশ্যন আৰু এটা আছে পৰ্টেল ফৰ ষ্টুডেণ্টছ এপ্লিকেণ্ট। সো তোমালোকে দেখা পাইছা যে ইয়াতে লিখা আছে পৰ্টেল ফৰ ষ্টুডেণ্টছ এপ্লিকেণ্ট। সো ইয়াতে ক্লিক কৰি তোমালোকে এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰিব লাগিব হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ। যিহেতু এতিয়ালৈকে এইটোৰ লিংক এক্টিভ কৰি দিয়া নাই আৰু এই এপ্লিকেশ্যনটোৰ লিংক 20 জুনৰ পৰা এক্টিভ হ'ব। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া, যাতে মই যেতিয়া নতুন কিবা ভিডিঅ' আপলোড কৰোঁ তোমালোকে সকলোৰে আগত চাব পাৰা। আজিৰ কাৰণে ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবা আৰু ভিডিঅ'টো তোমাৰ লগৰবোৰৰ লগত শ্বেয়াৰ কৰিবা। টেক কেয়াৰ, বাই বাই।